নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম 16 মে আজি 70 বছৰ পাছত দেখিব জেঠ ও বুদ্ধ পূৰ্ণিমাৰ জোন। এই ৰাশিৰ ভাগ্যত লাগিব লটাৰী। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, হিন্দু ধৰ্মত পূৰ্ণিমা তিথিৰ বিশেষ মহত্ব আছে। পূৰ্ণিমা তিথিক বহুতো শুভ মানা হয়। আজি 16 মে জেঠৰ পূৰ্ণিমা তিথিৰ দিনটিতেই ভগৱান বিষ্ণুৰ নৱ অৱতাৰ ভগৱান বুদ্ধৰ জন্ম হৈছিল। গতিকে এই দিনটিক বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী বুলি জনা যায়। কোৱা হয় যে এই দিনটিত যদি বিধি বিধানেৰে ভগৱান বিষ্ণুৰ পূজা আৰাধনা কৰা হয় তেন্তে ব্যক্তিৰ সকলো মনৰ ইচ্ছাই পূৰ্ণ হৈ উঠে। ইয়াৰ লগতে এই দিনটিত স্নান দানৰো বিশেষ মহত্ব আছে। এই দিনটিত ভগৱান বিষ্ণুৰ সহিত মা লক্ষ্মীৰ পূজা অৰ্চনা অৱশ্যেই কৰা উচিত। ইয়াৰ দ্বাৰা ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ বিশেষ কৃপা মিলে। এই দিনটিত ভগৱান বুদ্ধৰ পূজা উপাসনা কৰিলেও অধিক শুভ ফল প্ৰাপ্তি হয়। ইয়াৰ লগতে এই পূৰ্ণিমাত চন্দ্ৰমাৰ পূজাৰো বিশেষ মহত্ব আছে। এই দিনটিত চন্দ্ৰ উদয়ৰ সময়ত চন্দ্ৰমাৰ পূজা অৱশ্যেই কৰিব। চন্দ্ৰমাক অৰ্ঘ্য দিলে দুখৰ পৰা মুক্তি মিলে। এই দিনটিত দুখীয়া অসহায় লোকক দান কৰাটোক অতিকৈ শুভ মানা হয়। বন্ধুসকল, ইয়াৰে ভিতৰত অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এইবাৰ 277 বছৰৰ পাছত এই দিনটিত গ্ৰহ নক্ষত্ৰৰ এনে স্থিতি বনিছে যাৰ দ্বাৰা এনে এক সংযোগ ঘটিছে। এই দিনটিত চন্দ্ৰগ্ৰহণৰ মহাসংযোগ ঘটিছে। লগতে এই দিনটিত পৰিছে সোমবাৰ। বন্ধুসকল, এই সোমবাৰ হ'ল ভগৱান ভোলানাথৰ দিন। লগতে এই দিনটিত বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ লাগিছে। গতিকে এই সকলোবোৰ সংযোগ মিলি এক মহাসংযোগ ঘটিছে যিয়ে এই কেইটামান ৰাশিৰ ভাগ্যই সলনি কৰি দিব। গতিকে জানো আহক সেই ৰাশি কেইটানো কি আৰু এই মহাসংযোগে এই ৰাশিক কি লাভ দিব। বন্ধুসকল, এই ৰাশিৰ বাবে এই গ্ৰহ নক্ষত্ৰৰ স্থিতিয়ে বহুতো সুখ আনন্দ কঢ়িয়াই আনিব। এই সময়ত যদিহে আপোনাৰ মনত কোনো অশান্তিয়ে ঘেৰি আছিল, এই অশান্তিসমূহ এই সময়ত দূৰ হৈ উঠিব। শাৰীৰিক চিন্তাৰ পৰাও এই সময়ত আপুনি মুক্তি লাভ কৰিব। বিশেষকৈ এই সময়ত আপোনাৰ ঘৰলৈ ধন সম্পদৰ আগমন ঘটিব। কিন্তু এই সময়ত আপোনাৰ পৰিশ্ৰম আপুনি কৰি গৈ থাকক। চাকৰি, ব্যৱসায়, কেৰিয়াৰ এই সকলো দিশতেই এই সময়ত আপুনি সফলতা অৰ্জন কৰিব। ধাৰ ঋণ আদিৰ পৰা এই সময়ত আপুনি মুক্ত হ'ব। সোমাই থকা ধন ঘূৰাই পাব। নতুন পৰিকল্পনাৰ পৰা লাভ পাব। ঘৰ পৰিবাৰত সকলোৰেই সহযোগ মিলিব। আধৰুৱা কাম এই সময়ত পূৰ্ণ হৈ উঠিব। কাৰ্যৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব। এই সময়ত আপোনাৰ পৰিশ্ৰমৰ ফল আপুনি অৱশ্যেই লাভ কৰিব। এই মহাসংযোগৰ ফলত এই ৰাশিৰ ওপৰত এই সময়ত ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ লগতে ভগৱান ভোলানাথৰ অপাৰ কৃপা দৃষ্টি থাকিব, যাৰ দ্বাৰা এই ৰাশিৰ বাবে এই সময়ত ভাল সময়ৰ উপস্থিত হ'ব। অকস্মাত ধন লাভ ঘটিব পাৰে। অৰ্থ লাভৰ নতুন দিশ প্ৰাপ্ত হ'ব। এই সময়ত কোনো লোকৰ সৈতে বাদ বিবাদৰ পৰা আপুনি দূৰৈত থকা ভাল, কাৰণ ইয়ে আপোনাক সফলতা পোৱাত বাধা দিব পাৰে। গতিকে নিজৰ বাণীক এই সময়ত আপুনি নিয়ন্ত্ৰণত ৰাখিব। প্ৰেম, শিক্ষা, দাম্পত্য জীৱন থাকিব এই সময়ত অনুকূলতা। এই মহাসংযোগৰ ফলত আপোনাৰ কোনো মনৰ ইচ্ছা এই সময়ত হয়তো পূৰ্ণ হৈ উঠিব পাৰে। ধনৰ অভাৱ দূৰ হ'ব আৰু ধন লাভৰ নতুন দিশ প্ৰাপ্ত হ'ব। গতিকে জানো আহক সেই ভাগ্যশালী ৰাশি কেইটানো কি। সেই ভাগ্যশালী ৰাশি কেইটা হৈছে তুলা ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি, সিংহ, কুম্ভ, মেঘ, ধনু আৰু মকৰ ৰাশি। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে, লগতে ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ লগতে যদি মহাদেৱৰ অশেষ কৃপা আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ ওপৰত সৰ্বদাই থকাটো বিচাৰে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিব জয় লক্ষ্মী নাৰায়ণ, ওম নমঃ শিৱায়। ধন্যবাদ।